যথেষ্ট দেখিবলৈ পোৱা গৈছে আজি ফকলাবাৰী সমষ্টি আমি যোৱা দুটা টাৰ্ম জিকি আছিলোঁ আৰু এইবাৰো বহুত ভোটত ফকলাবাৰী বিজয় হ'ব। ফকলাবাৰী অঞ্চলৰ আমাৰ বড়ো, মদাহী, শৰণীয়া, অসমীয়া যিমান জনগোষ্ঠী আছে চবে খুব শান্তিৰে একেলগে আছে আৰু এই পৰিৱেশত আজি ৰাইজে UPPL দলক সকলো আঁকোৱালি লৈছে। কাৰণটো হৈছে যি কমিটমেণ্ট আমি কৰিছিলোঁ 2020ত এই কামখিনি আমি কৰিছোঁ। প্ৰথম কাম আছিলে শান্তি প্ৰতিষ্ঠা কৰা, আজি শান্তি প্ৰতিষ্ঠা হৈ গ'ল। সকলোকে নিৰাপত্তা প্ৰদান কৰা, নিৰাপত্তা চবেই পালে আৰু আজিৰ সময়ত সমন্বয় বড়ো অনাবড়ো বুলি পেলাই এটা ৰাজনীতি কৰি আছিলে, সেইটোও শেষ হৈ গ'ল। উন্নয়নটো চবেই বাট চাই আছিলে। স্বাধীনতাৰ পিছত ফকলাবাৰীৰ ভিতৰ অঞ্চলৰ ৰাস্তা দলং হোৱা নাছিলে, লাহে লাহেকৈ বহুত ৰাস্তা দলং হৈ গ'ল। BPFৰ সময়ত আধৰুৱাকৈ পেলাই থোৱা দলংবিলাক ৰাস্তাবিলাক আছিলে, আমি সম্পূৰ্ণ কৰিলোঁ। আজি ফকলাবাৰী সমষ্টিত আমি চিনেমা হলো বনালোঁ, সুজিত নাৰ্জাৰী অডিটৰিয়ামো বনালোঁ আৰু এটা অডিটৰিয়াম হ'ব, ইণ্ডাষ্ট্ৰিয়েল পাৰ্কো আহি আছে, কলেজখনো প্ৰভিঞ্চিয়েলাইজ হ'ল। বহুত কাম আজি ফকলাবাৰী সমষ্টিত হৈ গ'ল। আমাৰ জালাত আমাৰ ডক্টৰ ভূপেন হাজৰিকা সুদাকণ্ঠৰ এটা 10 কোটি টকাৰ প্ৰকল্প হ'বলৈ গৈ আছে। গতিকে ফকলাবাৰী সমষ্টিটো বেলেঞ্চভাৱে ডেভেলপ হৈ গৈ আছে। এইকাৰণে সকলো ৰাইজে আজি ইমান হাজাৰ হাজাৰ ওলাই আহিছে এটা সমষ্টিত যে এই সমষ্টিটো আমাৰ কমচে কম 15 পৰা 17,000 ভোটৰ ব্যৱধানত বিজয় হ'ব। UPPL 26টা জনগোষ্ঠী বড়োলেণ্ডত আছে। আগৰ ৰাজনীতি কৰাবিলাকে কোনো কাণ সাৰ দিয়া নাছিলে, তেখেতসকলৰ খালী পাৱাৰটোৱে মতলব আছিলে। কিন্তু আমাৰ UPPLৰ কথাটো হৈছে 26টা জনগোষ্ঠী 35 লাখ জনগণক লৈ আগবাঢ়ি যাব লাগিব। আগৰ সময়ত কিবা গণ্ডগোল হৈছে, চবেই কষ্ট পাইছে। আগৰ সময়ত বোমা ফুটিছে, চবেই কষ্ট পাইছে। আগৰ সময়ত জাতি জনগোষ্ঠীৰ মাজত সংঘৰ্ষ হৈছে, চবেই কষ্ট পাইছে। গতিকে এই সময়ত বৈষম্যতা নহয়, এই সময়ত জাতি ধৰ্ম বৰ্ণৰ আধাৰত, ভাষাৰ আধাৰত আৰু বিভাজন নহয়, একত্ৰিত হৈ আগবাঢ়ি যাব লাগিব। গতিকে UPPLে কোনো কম্প্ৰমাইজ নকৰে, কোনো এটা জাতি জনগোষ্ঠীক আমি পিছত থাকিবলৈ নিদিওঁ, একেলগে চবকলৈ আগবাঢ়ি যাম। এইটো BJPৰ কথা আৰু মই কি ক'ম আৰু। ইতিমধ্যে অখিল গগৈ আৰু হাগ্ৰামা মহিলাই আপোনাৰ সম্পত্তি তালিকা চাওক, এক কথা দুই কথা মাটি কোনোবা লুকাব নেকি? লুকালিতো কোটি কোটিৰ মাটি লুকাব। আজি তেখেতসকলৰ কোটি কোটিৰ আছে। গতিকে তেখেতে কমপ্লেইন কৰক ইলেকশ্যন কমিশ্যনক, আমি ৰেডি আছোঁ আৰু ময়ো ৰেডি কৰি আছোঁ তেখেতক ডেফিমেশ্যন কেছ দিব। আজিলৈকে অখিল গগৈয়ে কাক অভিযোগ কৰা নাই। এটা সময়ত আমাৰ সকলোৱে শ্ৰদ্ধা কৰা সেই সময়ৰ আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াকক আমেৰিকাত ঘৰ থকা বুলি কৈছিল আৰু যোৱাকালি মোক কৈছে দিল্লীত মানে কিবা মাটি আছে, কিবা আছে। প্ৰমোদ বড়োৰ ইমান বেয়া দিন অহা নাই যে মই দিল্লীত থাকিম। মই খৌৰাগুৰি গাঁৱত জন্ম পাইছোঁ আৰু মৰিমো খৌৰাগুৰি গাঁৱত। গতিকে ৰাজনীতি নাই, অখিল গগৈৰ বেগত আৰু কোনোবা থাকিব পাৰে। এইটো ৰাজনীতি, বেলেগ একো নহয়, অনলি ৰাজনীতি, অনলি পলিটিক্স। বড়োলেণ্ডখন কেনেকৈ সৃষ্টি হৈছে, 5,000 মানুহ মৰিছে, আমি 30 বছৰ 40 বছৰ সংগ্ৰাম কৰিছোঁ, এইবিলাকৰ ওপৰত অখিল গগৈৰ একো ধাৰণাই নাই, 1% ধাৰণা নাই। তেখেতে কি আন্দোলন কৰিলে? তেখেতৰ আন্দোলনত তেখেতে প্ৰভোগ কৰি পেলাই এজন বড়ো ল'ৰাক সেই সময়ত জুই জ্বলাই মাৰিলে না, মানে কেৰাচিন ঢালি মৰিব লগা হ'ল। তেনেকৈ আন্দোলন কৰিছে প্ৰমোদ বড়োই। 10 বছৰ আন্দোলন কৰিছে, এজনো মানুহ জেলত যোৱা নাই, এজনো মানুহ মৰিব লগা হোৱা নাই। গতিকে অখিল গগৈ আৰু কি কথা ক'ব? তেখেতৰ ক'ৰবাত অংক মিলা নাই, এইকাৰণে কৰি আছে। এইবিলাকত মই পাত্তা নিদিওঁ।